মিছলীয়া চৰকাৰ এইটো যোৱাকালিৰ পৰা ক্লোজ অৰ্ডাৰ দি আছে ক্লোজ কৰিব লাগে আমাৰ এৰিয়াৰ মানে পুৰণা মেচিনবিলাক লৈ যাই পেলাই দেখাব বিচাৰিছে যে আমাৰ মেডিকেল কলেজটো চলি আছে ধুনীয়াকৈ চলি আছে এই চৰকাৰটো মিছলীয়া চৰকাৰ নাই সেইটো আমাৰ সেন্টিমেন্ট ৰাইজৰ সেন্টিমেন্ট সেইটো আমাৰ পুৰণি কলীয়া হস্পিটেল হয় চিভিল হস্পিটেল এই চিভিল হস্পিটেলৰ ষ্টেণ্ডাৰ্ডটো তেওঁলোকে ভংগ কৰি পেলাই বেলেগত দিব বিচাৰিছে তো মেডিকেল কলেজ আমি মেডিকেল কলেজ পাইছোঁ সেই মেডিকেল কলেজটো কাবাৰ দয়াত কাবাৰ মানে ইচ্ছাত আমি পোৱা নাই আমি ৰাইজে আন্দোলন কৰাৰ পিছত বড়োলেণ্ডৰ যিটো আন্দোলন সেই আন্দোলনত আমাৰ যিটো ডিমাণ্ড আছিলে এই ডিমাণ্ডৰ ভিতৰত এইটো এটা আছিলে তো মেডিকেল কলেজ বিচাৰিছোঁ মেডিকেল কলেজ হ'ব লাগে আমিতো হ'ব নালাগে বুলি কোৱা নাই ইয়াৰ পুৰণা ছেটআপটো ইয়াৰ যিমান মানে এডমিনিষ্ট্ৰেটিভ ছেটআপ মেচিনাৰী গোটেইটো ইয়াৰ পৰা লৈ যাই পেলাই মেডিকেল কলেজ চলোৱাটো দেখাব বিচাৰিছে সেইটো ভাৱনা এইটো চৰকাৰে মেচিনবিলাক কিনা নাই মেচিন কিনিব লাগে কিনা নাই আমাৰ এৰিয়াৰ মানে পুৰণা মেচিনবিলাক লৈ যাই পেলাই দেখাব বিচাৰিছে যে আমাৰ মেডিকেল কলেজটো চলি আছে ধুনীয়াকৈ চলি আছে আৰে মিছলীয়া চৰকাৰ এইটো এই চৰকাৰটো মিছলীয়া চৰকাৰ মানে যাতে আমি ইয়াৰ ৰিকগনিশ্যনটো আমি আমাৰ বাতিল নহয় তাৰ কাৰণে এইটো কৰিব বিচাৰিছে এইটো কেনেকুৱা ধৰণৰ কথা নলবাৰী যদি হস্পিটেল থাকিব পাৰে চিভিল হস্পিটেল থাকিব পাৰে আমাৰ কোকৰাঝাৰৰ চিভিল হস্পিটেলটো কিয় থাকিব নোৱাৰে কাৰণ আমাৰ মেডিকেল কলেজটো ইয়াৰ পৰা দূৰ হয় দৰিদ্ৰ শ্ৰেণীৰ কাৰণে বহুত ডাঙৰ দূৰহ হয় আৰু দূৰহ হয় কাৰণ তেওঁলোকে ইয়াৰ পৰা অহা যোৱা কৰি পেলাই কোনো এজনক ট্ৰিটমেণ্ট কৰিব নোৱাৰে গতিকে ৰাইজৰ স্বাৰ্থত আমি এই চিভিল হস্পিটেলটো ইয়াৰ পৰা উঠাই লোৱাটো আমি বহুত দুখ পাইছোঁ ৰাইজে দুখ পাইছে ৰাইজে দুখ পোৱাৰ কাৰণে আমি বাধ্য এই চিভিল হস্পিটেলটো আমি ৰখাবৰ কাৰণে ইয়াৰ পৰা লৈ যোৱাটো ৰখাবৰ কাৰণে আমি যিকোনো প্ৰকাৰে আমি মানে পৰ্যায়লৈকে আমি যাব পাৰোঁ যিকোনো পৰ্যায়লৈকে আমি যাব পাৰোঁ এতিয়ালৈকে কি ডিপাৰ্টমেণ্টটো লৈ যোৱা হ'ল এতিয়ালৈকে ENT গ'ল ডেণ্টিষ্ট গ'ল যোৱাকালিৰ পৰা ক্লোজ অৰ্ডাৰ দি আছে ক্লোজ কৰিব লাগে মানে কনচিকিউটিভলি যোৱাকালি এইবিলাক লৈ গৈছে ENT আই ডেণ্টেল চাইকিয়াট্ৰিক ফিজিঅ'থেৰাপিষ্ট এইবিলাক ক্লোজ কৰিলে যোৱাকালিৰ পৰা ক্লোজ কৰিলে কোনোবা পেচেণ্টক এডমিট কৰিলে আমাৰ ডক্টৰবিলাকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে বৰপেটা মেডিকেল কলেজলৈ পঠিয়াব লাগে কেনেকুৱা ধৰণৰ কথা হ'ল এইটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজটো আগতে স্থাপন কৰা এইটোৱে পিছ পৰি গ'ল এইটো চৰকাৰৰ অৱহেলা হয় নে নহয় আমি বড়োসকলক অৱহেলা কৰিছে মই কৈছোঁ ইয়াত সকলো সম্প্ৰদায় বিভিন্ন জাগাত আছে তাৰমানে এইটো মেইনলি বড়ো অধ্যুষিত অঞ্চল হয় বড়োসকলক মানে এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিবৰ কাৰণে এইবিলাক কাম কৰিছে লাজ পাইছোঁ মই আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত এডমিট কৰা এজন সাধাৰণ পেচেণ্ট খাব নোৱাৰে তাকে মানে ইয়াত ট্ৰিটমেণ্ট দিব নোৱাৰে বৰপেটা মেডিকেল কলেজলৈ ট্ৰান্সফাৰ কৰা হ'ল তো তাতো এনেকুৱা ধৰণৰ অনাদৰ হ'ল মানুহজন মৃত্যুমুখত পৰিব লগা হ'ল এনেকুৱা ধৰণৰ অৱস্থাত আমি আজি পৰিছোঁ আমি সুস্থ মানুহৰ কাৰণেও এইটো বহুত ডাঙৰ চিন্তনীয় বিষয় হৈছে আমি মেডিকেল কলেজ থকা স্বত্তেও ইয়াত আমাৰ ট্ৰিটমেণ্ট নহয় ক'ৰবাত মানে প্ৰাইভেট নাৰ্ছিং হোমত এডমিট কৰিব লাগে মেডিকেল কলেজ দিছে কিন্তু প্ৰাইভেট নাৰ্ছিং হোমত নিনিলে আমাৰ উপায় নাই এইটো অৱস্থা হৈছে কিমান বছৰ হ'ল একৰ্ড কৰা 2003 চনত একৰ্ড কৰাৰ পিছত আমাৰ মেডিকেল কলেজৰ ফাউণ্ডেশ্যন হৈ গৈছিল আজি কিমান বছৰ হৈছে বহুত বছৰ পাৰ হোৱাৰ পিছতো ফুল প্লেজেড মেডিকেল কলেজ আমি দেখিবলৈ পোৱা নাই ঘৰ মাত্ৰ বনাইছে এপইণ্টমেণ্ট দিলে কিয় হ'ব ডাক্তৰবিলাকৰ বহুত প্ৰাইভেট চেম্বাৰ আছে বৰপেটাত আছে ক'ৰবাত আছে তেওঁলোকে বহুত দূৰত প্ৰাইভেট চেম্বাৰবিলাকত তেওঁলোকে চিকিৎসা কৰিবলৈ যায়
ইয়াত কি ক্লাছ চলি আছে সেইটোতো আমি বুজি নাপাওঁ, আমিতো ছাত্ৰ নহওঁ, বুজি নাপাওঁ। কিন্তু এই অৱস্থাত মেডিকেল কলেজটো তেতিয়াহ'লে সেইটোও নহয়, এইটোও নহয়, কি হ'ব আমাৰ ৰাইজৰ অৱস্থাটো? এই গতিকে আমি দুখত মৰ্মাহত হৈছোঁ। আমি ইণ্ডিপেণ্ডেণ্ট কাললৈকে আমি মানে প্ৰটেষ্ট কৰি যাম যেতিয়ালৈকে আমাৰ চিভিল হস্পিটেলটো ইয়াত থাকিব বুলি এনাউন্স নকৰে তেতিয়ালৈকে আমি কৰি থাকিম।